আমি ভূমিপুত্ৰটো বাদ দিয়ক, ভূমিপুত্ৰটো আমি হেৰি, কিন্তু কাজিৰঙা যিটো প্ৰথম সম্পৰ্ণ মাটি দিয়া আমাৰ আমগুৰি ফুলগুৰি চাং যিটো টঙি কাটি আমি মাটি দিছোঁ, জামুগুৰি হাতে মাটি দিছোঁ, কমচে কম এইটো সময়ত চৰকাৰে বা বিষয়ববীয়া ডাঙৰ বিষয়ববীয়া তেওঁলোকে আমাৰ কাৰণে অলপ চিন্তা কৰি যে হেৰি কৰক, চিন্তা কৰিব লাগিছিল তেওঁলোকে যে দাঁতে কৰি তেওঁলোকে মাটিৰ আমাক হেৰি দান দিছে কাজিৰঙাৰ সম্প্ৰসাৰণৰ কাৰণে, তেওঁলোকৰ কাৰণে কিবা এটা চিন্তা কৰিম বুলি তেওঁলোকে ভাবিব লাগিছিল। এতিয়া চাওক দিনটো এনেকুৱা সমস্যা আমি হৈ আহিছে, সেইদিনাটো বেছি দিনৰ কথা নহয়, আপোনালোকে জানে, অৱগত সকলোৱে অৱগত যে দিন হেৰি ৰাতিত পুৱা পাতিৰ পৰা মানুহ এজনক নিন্ধন কৰিলে, মাৰি পেলাই। এতিয়া দিন দুপৰত খৰিটো কাটিব লাগিবই, আমাৰ উপায় নাই, কাৰণ আমাৰ বিবাহ হওক বা হেৰি হওক কিছুমান কাৰ্যত আমি কৰিবলগীয়া কাৰণেতো আহিবলগীয়া হৈ যায়। গতিকে চাওক আমাক সেই বিলৈ চৰকাৰক বা আমাৰ এটা অনুৰোধ, আমি যিহেতু ইয়াৰে বাসিন্দা, মানে কি কয় ব্ৰিটিছ অহাৰ পৰা আমি ইয়াতে বসবাস কৰা বুলিও ক'লে ভুল নহয়, কাৰণ আমি ইয়াৰে বহুত। গতিকে কাজিৰঙা কৰ্তৃপক্ষ হওক বা অসম চৰকাৰ হওক, আমাক কমচে কম জীয়াই থকাটো অলপ সুবিধা দিয়ক, নহয় আমাক মাৰি দিয়ক। এতিয়া চাওক আমাক হয় মাৰিবলৈ তেওঁলোকে বিচাৰি চেষ্টা কৰে, কিন্তু ক'ব নোৱাৰো, কিন্তু আমাক ভালকৈ জীয়াই থাকিব সুবিধা দিয়া নাই বা আমি মাৰিও দিয়া নাই। আপোনালোকে জানে, চাওক আমিতো বাগান কৰি আহিবলগীয়া, বাগানত কামত দিয়ে কিমান দূৰ বাগান কাৰণে আহিছে বা খৰি কাটিব এতিয়া এইটো দিন দুপৰতে মাৰিছে। আৰু কি কয় অলপ আগতে তেওঁলোকে যে হেৰি আমাক আশ্বাস দিছিলে যে হাতীটো খেদিম, ক'ত অকল ৰাতিটো পহৰা কৰিছে। আমাৰ আঞ্চলিক বন বিভাগক ধন্যবাদ দিছোঁ তাৰ কাৰণে। আমাৰ বুঢ়াপাহাৰত তেওঁ আহি কেতিয়াবা আমাৰ লগতে থাকে বা দুই এটা খবৰ লয়। তেওঁৰ ওপৰত কিছুমান বিষয়া আছে, তেওঁলোকে নিন্দাত শুই আছে, তেওঁলোকে আঞ্চলিক বিষয়াক হেৰি দায়িত্ব দি সামৰি গ'ল, তেওঁলোকে গ'ল, যি হয় হৈ থাকক। তেওঁলোকে এনেকুৱা ভাবে নেকি আমাক মানুহ বুলি নাভাবে নে কি, এইটো ক'ব পৰা নাই।